আপোনালোকে নিশ্চয় সকলোৱে IPL চাই আৰু সকলোৱে ডাইৰেক্ট লাইভ চাবলৈ নগলেও টিভি বা মোবাইলত চাই IPL সকলোৰে প্ৰিয় ইতিমধ্যে গুৱাহাটীত 3খনকৈ IPL হৈ গ'ল য'ত আমাৰ পছন্দ তাৰকাসকল খেলিলে ইতিমধ্যে এটা ঘটনা হৈ গ'ল আমি অসমীয়াই এটা প্ৰমাণ কৰিলো যে আমাৰ নিজতকৈ নিজৰ সন্তানতকৈও তাৰকা এজন বেছি আপন হ'ব পাৰে যেনেকৈ IPLত আমি অসম সন্তান ৰিয়ান পৰাগতকৈ আমি ধোনীক বেছি মৰম দিলোঁ এইটো বেলেগ কথা আপোনালোকে জানেনে IPL কেতিয়া আৰম্ভ হৈছিল IPL কি পৰিস্থিতিত আৰম্ভ হ'বলৈ ল'লে মই আপোনালোকক এই কাহিনীটো সম্পূৰ্ণকৈ ক'বলৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ICL নামৰ এটি ব্যক্তিগত ক্ৰিকেট লীগ এজন বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল অসমত প্ৰথমবাৰৰ বাবে T20 খেল ICL ইণ্ডিয়ান ক্ৰিকেট লীগ যি কোম্পানীৰ মালিক সুভাষ চন্দ্ৰই এই টুৰ্ণামেণ্টখনৰ আয়োজন কৰিছিল 2006 চনত কিয় আয়োজন কৰিছিল জানেনে যে তেখেতে স্পৰ্ট এডভাৰটাইজমেণ্ট বা আমাৰ যিবিলাক খেল হয় এই খেলবিলাক BCCIৰ পৰা প্ৰত্যক্ষভাৱে লাইভ কৰিবলৈ তেওঁ অনুমতি বিচাৰিছিল বহু কেইবাৰ 3-4বাৰ অনুমতি নোপোৱাৰ পিছত তেখেতে নিজৰ পছন্দৰ ব্যক্তিক BCCIৰ সভাপতিৰ আসনত বহুৱাই তাৰ পিছত তেওঁ আবেদন কৰাৰ পিছতো যেতিয়া তেওঁ এই অনুমতি নাপালে অনুমতি নোপোৱাৰ এটাই কাৰণ যে কোনো ধৰণৰ এক্সপেৰিয়েন্স নাই তেতিয়া তেওঁৰ অকণমান ইগত লাগিল ইগত থকা মানুহ যি কোম্পানীৰ মালিক সুভাষ চন্দ্ৰ তেখেতে ভাবিলে যে মই ব্যক্তিগত প্ৰচেষ্টাৰে ব্যক্তিগতভাৱে এখন ইণ্ডিয়াত T20 মেটচ কৰিম যিখনে প্ৰত্যাহ্বান জনাব BCCIৰ বা ICCৰ সম্পূৰ্ণ খেলক তেনেকৈ ভাবিয়ে তেখেতে ভাৰতৰ ভিতৰৰ খেলুৱৈসকলৰ লগতে দেশৰ বাহিৰৰ বিভিন্ন তাৰকা খেলুৱৈৰ লগত যোগাযোগ কৰিলে বিশেষকৈ সেই সময়ৰ বাংলাদেশৰ 90% জাতীয় খেলুৱৈ এই ICLত যোগদান কৰিলে ইণ্ডিয়াৰ বহুতো খেলুৱৈ যোগদান কৰিলে আপোনালোকৰ নিশ্চয় মনত আছে আমাৰ অসমৰ খেলুৱৈ আবু নেছিম আহমেদ ডাঙৰীয়াও সেই সময়ত ICLত যোগদান কৰিছিল যেতিয়া এনেকৈ যোগদান কৰিলে বিভিন্ন দেশৰ বিভিন্ন খেলুৱৈ আৰ্থিকভাৱে যিহেতু টনকিয়াল হ'ব পাৰি এনেকুৱা ব্যক্তিগত টুৰ্ণামেণ্টত খেলিলে সেয়েহে বহুতো খেলুৱৈ যিহেতু যোগদান কৰিলে তেতিয়া BCCI এই ঘটনাটিত স্তম্ভিত হৈ পৰিল নিজৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন হৈ পৰাৰ বাবে তেখেতসকলে এই টুৰ্ণামেণ্ট এখনৰ বিৰোধিতা কৰি ফেলে ICCIৰ লগত তেখেতসকলে আলাপ আলোচনা কৰি এটি সিদ্ধান্ত ল'লে ICCI এই সময়ত ললিত মোদী আছিল যে দেশৰ সংস্থাৰ বা অনুমতি অবিহনে ICCIৰ কোনো ব্যক্তিগত এনেকুৱা টুৰ্ণামেণ্টক স্বীকৃতি নিদিয়ে এইটো প্ৰথম আঘাত আছিল ICLত দ্বিতীয়তে হ'ল যে কোনসমূহ খেলপথাৰত এই ICL অনুষ্ঠিত কৰা হ'ব সেই আটাইসমূহ খেলেই আগতীয়াকৈ বুকিং কৰা হ'ল 3 নম্বৰ প্ৰচেষ্টা হ'ল BCCIৰ যে যিসমূহ চৰকাৰৰ খেলপথাৰ আছে সেইসমূহ আগতীয়াকৈ বুকিং কৰা হ'ল যে ICLক নিদিয়ে তেতিয়া সুভাষ চন্দ্ৰই কেছ কৰিলে আৰু কেছ কৰাৰ পিছত ইডেন গাৰ্ডেন কলকাতাৰ সেই খেলপথাৰখন পালে যেতিয়া দেখিলে BCCIয়ে এইবিলাক বেন কৰাৰ পিছতো ICL চলিবলৈ ধৰিছে তেতিয়া তেওঁলোকে এটি মনত সিদ্ধান্ত ল'লে যে যিসমূহ খেলুৱৈ ICLত যোগদান কৰিব তেওঁলোকক আৰ্থিকভাৱে বেন কৰা হ'ব তেখেতসকলক আমি জাতীয় খেল বা অন্যান্য BCCI আণ্ডাৰত হোৱা খেলত খেলিবলৈ দিয়া নহ'ব তেতিয়াও খেলুৱৈসকলৰ মনত কোনো ধৰণৰ চাপ নপৰাত শেষত আলাপ আলোচনাৰ মাধ্যমেৰে ললিত মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 2007 চনত IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ নামৰ এটি T20 এনেকুৱা ফৰ্মেট এটা আৰম্ভ কৰিলে 2007 চনত বন্ধুসকল আপোনালোকে গম পালেনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কোন চনত আৰম্ভ হ'ল আৰু কিয় হ'ল ললিত মোদীৰ নেতৃত্বত এই ললিত মোদীয়ে এতিয়া কিন্তু পলাতক এই IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে জনপ্ৰিয়তাৰ শীৰ্ষত আছে IPL আৰু IPLৰ জনপ্ৰিয়তাৰ বাবেই মাত্ৰ 2 বছৰৰ পিছত কোনো ধৰণৰ এডভাৰটাইজ নোপোৱাৰ বাবে স্পন্সৰ নোপোৱাৰ বাবে ইণ্ডিয়ান ক্ৰিকেট লীগ মানে সুভাষ চন্দ্ৰৰ সেই ব্যক্তিগত ICL বন্ধ হৈ পৰিল ধন্যবাদ